শিৱসাগৰ ডিমৌত এদিন ৰাতিপুৱা অপাৰেশ্যন 2 মোৰ ভাতৃপ্ৰতিম ভাৰতীয় সেনা জিতু দেউৰী আৰু ৰঞ্জু পাৱে মোৰ ভাইটি লগত লেকপা ছাৰ্ভিচ এটা সৰু নিজা NGO ধেমাজি জোনাইগালিত সামাজিক কল্যাণৰ বাবে ঘৰ দিছে, যি নেকি সৰু সৰু কামত অতিকৈ গুৰুত্ব দি আহিছে। মোৰ অসমীয়া আইৰ চৰণত এটি হেৰুৱা। অসমীয়া আই, তোমাৰ বাবেই আমি যত্ন লবিছোঁ। লেকপা ছাৰ্ভিচ এয়া আমাৰ পৰিচয়। সামাজিক কল্যাণৰ বাবেই সৰু সৰু কামৰ প্ৰয়াস আমি সকলোৱে মিলি নতুন অসম গঢ়ো। পৰিষ্কাৰ কৰি যাওঁ মোৰ চোতাল, য'তেই যাম আমি ততেই কৰি যাওঁ আনে কৰিব নোৱাৰা সিটো কাম। এয়া আমাৰ পৰিচয়। আহা আহা, তুমি ওলাই আহা, নতুন অসম গঢ়ো, পুনৰ অসম গঢ়ো। কৰ মানুহ আহি পেলাই সেই কুকুৰটো ফুটিবলগীয়া হৈছে জেগা মোবাইল ল। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। অসমী আই ৰূপহী গুণৰ নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। আহা, আমি একেলগে ওলাই আহোঁ। এনেদৰেই সৰু সৰু কামত গুৰুত্ব দি আমাৰ অসমীয়া আইৰ চৰণক পৰিষ্কাৰ কৰি যাওঁ। আহা আহা ককাইদেউ, আহা। মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,